সকলোৱে সুধি আছিলে যে যিখন লাইসেন্স যিখন ফুড লাইসেন্সখন কিমান লৈছিলে মই যিখন ফিল আপ কৰিছিলোঁ সেইখনত লৈছিলে 2999 টকা খুব কম সময়তে ওলাই যায় 3 ঘণ্টা 4 ঘণ্টা সময়ত ওলাই যায় সেইখন তৎকালত আৰু এখন আছে 100 টকাৰ 100 টকাৰ ফৰ্মখন যিখন মই ফৰ্মখন চাইছোঁ কিন্তু মই সেইখন ফিল আপ কৰিব পৰা নাছিলোঁ যিহেতু সেইখনত বহুত বেছি পৰিমাণৰ ডকুমেণ্ট বিচৰা হৈছিলে যিখিনি ডকুমেণ্ট মোৰ ওচৰত নাছিলে পান কাৰ্ড আধাৰ কাৰ্ডটোতো থাকেই তাৰ উপৰিঞ্চি টেড লাইচেন্স লাগিব NOC লাগিব তাৰপিছতে বেনাৰ লাগিব আপোনাৰ বিজনেছটো যেনেকৈ মোৰ দ্য লিটল কিটচেন তেনেকৈ আপোনালোকৰ সেইটো লিখি পেলাই তেনেকৈ চবেই জানে বেনাৰ তেনেকৈ বেনাৰ লাগিব তেনেকৈ বহুতখিনি ডকুমেণ্ট সেই তাত বিচৰা হৈছিলে কাৰণ মই যেতিয়া খুলিছিলোঁ তেতিয়াতো মই গম পোৱা নাছিলোঁ ন প্ৰফিটেই হ'বনে লছেই হ'বনে কেনেকুৱা বা কি ধৰণৰ গম পোৱা নাছিলোঁ খোলোতে কিন্তু এতিয়া খোলাৰ পিছত গম পাইছোঁ যে লছটো নহয় প্ৰফিট হ'ব আৰু যিসকলৰ ইমানখিনি পইচা দি খুলিবলৈ অসুবিধা আছে তেওঁলোকে এইখিনি গোটেইখিনি ডকুমেণ্ট ৰেডি কৰি 100 টকাত আপোনালোকে উলিয়াব পাৰে সেইটো তাৰপিছতে ছুইগি পে'মেণ্টটো কেনেকৈ পায় ছুইগিৰ পে'মেণ্টটো প্ৰতি সপ্তাহত সোমায় আৰু পে'মেণ্ট মোৰ যিখন মেনু মই আজি মেনুখনত দিম চাব মেনুখনত যিখিনি দাম দিয়া আছে সেইখিনি মোৰ নিজৰ পইচা মানে আপুনি মোবাইলত আপোনাৰ যিটো পইচা আহিব সেইটো আপোনাৰ পইচা কাষ্টমাৰে যিটো দেখিব সেইটো বেলেগ আপুনি দেখাটো কাষ্টমাৰে নেদেখে কাষ্টমাৰে বেলেগ দেখে কাৰণ তেওঁলোকে এক্সট্ৰা ছুইগিয়ে এড কৰে ছুইগি হওক জমাটো হওক তেওঁলোকে এড কৰে ধৰক আপুনি 180 দিছে নহয় সেই 180টো আপোনাৰ ধৰক মোৰ ডাক হওক মাটন হওক 200 এক প্লেটত গতিকে সেই 200টো মোৰ হয় তাৰ উপৰিঞ্চি যিটো তেওঁলোকে এড কৰে সেইটো ছুইগি বা জমাটোৱে লৈ লয় কাৰণ তেওঁলোকৰ পইচাটো তেওঁলোকে নিজে ওলাই লয় আপোনাৰ পইচাটো সেইটো আপোনাৰে গতিকে সেইটো আৰু প্ৰফিটটো আপোনালোকে নিজে জানিব এতিয়া মই প্ৰফিটটো কিমান হয় এইটো কেনেকৈ ক'ম প্ৰফিট এক প্লেটত ধৰক মই 200 টকা লৈছোঁ মই 6 পিচ 7 পিচ তেনেকৈ দিছোঁ আৰু বাকী এক্সট্ৰা খৰচখিনি তাত এতিয়া মোৰ কিমান প্ৰফিট তেনেকৈ মই এতিয়া ক'ব গ'লে তেনেকৈ মই নোৱাৰিম পটককৈ কিমান প্ৰফিট হয় এই মাহত বাৰু মই জনাম বাৰু আপোনালোকক কেনেকৈ প্ৰফিটটো কেনেকৈ হয় কাৰণ এবাৰ প্ৰথম মাহ আছিলে মোৰ জুন মাহটো গতিকে মই ইমানখিনি চোৱা নাছিলোঁ এবাৰ বাৰু মই চাম কেনেকৈ প্ৰফিট ছুইগিয়ে কেনেকৈ দিছে কেনেকৈ কি কৰিছে মোৰ কিমান প্ৰফিট হৈছে আপোনালোকেও আৰম্ভ কৰক যিসকলে ভাবিছে আৰম্ভ কৰিম বুলি প্ৰফিট আছে লছ একেবাৰেই নাই কাৰণ লছটো বুলি ক'বলৈ কি আছে আৰু নিজৰ আপুনি যিটো খৰচ হয় যিটো হয় আপুনি মেনুখনত সিমানটোৱেই দিব আপুনি হিচাপ কৰি ল'ব সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যাতে আপোনাৰ লছটো নহয় বস্তুটো দিওঁতে আৰু মাজে মাজে ডিছকাউণ্টটো দিব পাৰিব ছুইগি ফালৰ পৰা সেইটো ফোন আহিব 20% 30% 40% 50% ডিছকাউণ্ট যেতিয়া দিয়া হ'ব আপুনি যেতিয়া ডিছকাউণ্টটো দিম বুলি ভাবিব তেতিয়া প্ৰাইচটো বঢ়াই দিব কাৰণ লছটো কৰি আপুনি 50% ডিছকাউণ্ট কেতিয়াও নিদিয়ে গতিকে সেইটোও জানি ল'ব যে যদি ডিছকাউণ্ট দিয়ে নহয় তেতিয়া তাৰ আগত আপুনি মেনুখন নিজে দামটো আপুনি নিজৰ মতে আপুনি নিজে কৰিব পাৰিব যদি বোলে নহয় আজি 20% ডিছকাউণ্ট দিছোঁ অকণমান দামটো বঢ়াই দিওঁ আগৰ সমানতেই আপুনি একেটা দামতে ৰাখক কিন্তু অকণমান দামটো বঢ়াই দিয়ক যিহেতু 20% 30% যেতিয়া ডিছকাউণ্ট চলাই দিব তেতিয়া সেইমতে দামটো বঢ়াই দিব তেতিয়া আপোনাৰ লোকচান নহয় তেনেকুৱা কথাবোৰ তেনেকুৱাই গতিকে আৰম্ভ কৰক মই কৈ থাকিলে কেনেকৈ বুজি পাব অকণমান নিজে যেতিয়া কৰিব তেতিয়া বুজি পাব ইমান চিন্তা কৰিব নালাগে যিহেতু ঘৰৰ পৰাই কৰিব ঘৰৰ পৰা কৰা বিজনেছটো ইমান টেনশ্যন ল'বলগীয়া নাথাকে পাৰিব সকলোৱে পাৰিব কি গাঁও কি চহৰ সকলোতে ব্যৱসায় সকলোতেই চলে যিসকলে গাঁৱৰ আছে তেওঁলোকে পিঠা পনা মই কৈছোৱেই নাৰিকলৰ লাডু বগা পিঠা আমাৰ গুৱাহাটীত এটা বগা পিঠাত 15 টকা তাৰপিছতে মালপোৱা এটা 10 টকা এটা মালপোৱাত 10 টকা বগা পিঠা 15 টকা তাৰপৰা আৰু পাটিচাপ্টা 30 টকা গম পাইছেনে এনেকেই আমি এনেকৈ কিনি আছোঁ এনেকৈ সেইকাৰণে কৈছোঁ খুব ভাল বিজনেছ আচলতে ঘৰৰ পৰাই কৰিব পাৰে বেকাৰী যিসকলে বেকাৰী বনাব পাৰে তেওঁলোকে বেকাৰী আইটেম কৰক তেনেকেই কৰক আৰু আজি মোৰ মেনুখন মই দিম সকলোৱে বিচাৰি আছিলে মেনুখন মই ভালদৰে ফটো মাৰি আজি মেনুখন দি দিম চাব মেনুখন মোৰ মেনুখন কেনেকৈ বনাইছোঁ যিসকলৰ অসুবিধা হৈ আছে তাৰ পৰা এটা আইডিয়া ল'ব কেনেকৈ বনাব পাৰি আৰু গ্ৰেভিটো ভিডিঅ' দিম
যদি হয় এইটো ইয়াতে ভিডিঅ'টো দিম, যদি বেছি লং হয় তেতিয়াহ'লে মই নেক্সট যিটো ভিডিঅ' সেইটোত মই গ্ৰেভিটো দি দিম। গ্ৰেভিটো যে অকল ক্লাউড কিটচেনত বনাওঁতেই ব্যৱহাৰ কৰিব সেইটো নহয়, কিবা অনুষ্ঠান পাতিলে মেলিলেও ব্যৱহাৰ কৰিব পাৰিব। পনীৰ, মাছ, মাংস যিয়ে নবনাওক সেই গ্ৰেভিটো সকলোতে ব্যৱহাৰ কৰিব পাৰিব সকলোৱে। মছলাটো খালি বেলেগ বেলেগ ধৰণে দিব। আপোনালোকে যেতিয়া বনাব তেতিয়া নিজেই গম পাব ক'ত কি দিব লাগিব, কোনটো মছলা দিব লাগিব গ্ৰেভিটো যেতিয়া বনাব। গতিকে সেইটো কাৰণে মই গ্ৰেভি ভিডিঅ'টো দিম, যদিহে হয় তেতিয়া লগতে আজি দি দিম, নহ'লে মই নেক্সট যিটো ভিডিঅ' তাত অকল গ্ৰেভি ভিডিঅ'ই দিম। আপোনালোকে চাব আৰু আগবাঢ়ক। সকলোৱে পাৰিব, কিয় নোৱাৰিব, সকলোৱে পাৰিব। আৰু যিখন লাইচেঞ্চ ফিল আপ কৰক, যিসকলৰ অসুবিধা আছে ৩,০০০ টকা দিবলৈ, তেওঁলোকে সেই ১০০ টকাৰখনেই ফিল আপ কৰক, খালি ডকুমেণ্টখিনি ৰেডি কৰি লওক। নহ'লে কিন্তু সেইখন ফিল আপ কৰিব নোৱাৰিব। সেইখন হয়তো ৫ দিন ৬ দিন লাগে নেকি আহিবৰ কাৰণে, ইমানটা ময়ো নাজানো কিন্তু ভালদৰে। কিন্তু মই যিখনত ফিল আপ কৰিছিলোঁ সেইখন পটককৈ আহি যায় মানে ৩ ঘণ্টা ৪ ঘণ্টাতেই আহি যায়। গতিকে সেইটোৱে আৰু কথাটো, পইচাটো বেছিকৈ দিলে পটককৈ হয়, কমকৈ দিলে সময় লাগে, কথাবোৰ তেনেকুৱাই। বাকী আৰম্ভ কৰক আপোনালোকে, ভাল পাব কৰি ঘৰত থাকি। ইমান গৰম পৰিছে এতিয়া, ওলাই যাব নালাগে, ঘৰতে থাকি বনাই মেলি ধুনীয়াকৈ পেকিঙৰ যিখিনি বস্তু সেইখিনি আনক, ৰেডি কৰক সেইখিনিও, তাৰপিছতে আৰম্ভ কৰক মোৰ নিচিনাকৈ। প্ৰফিট হ'ব। মই প্ৰথম আৰম্ভ কৰা নাছিলোঁ, গম পোৱা নাছিলোঁ, সেইকাৰণে গম পোৱা নাছিলোঁ মই ডকুমেণ্টখিনি ৰেডি কৰোঁতে যে কৰিবলৈ আকৌ কিবা হ'ব, সেইটো এটা ভয় থাকে ন ব্যৱসায়টোত, আকৌ লষ্টে হ'ব নেকি, ট্ৰেড লাইচেঞ্চখন যেনিবা উলিয়ালোৱে, আকৌ যদি নচলে কি হ'বনো, এনেই আৰু পইচাকেইটা গ'ল। সেইকাৰণে বেনাৰ চেনাৰ উলিওৱা নাছিলোঁ আৰু ঘৰৰ পৰাই এনেকৈ আৰু চলাই থাকিম বুলি। কিন্তু নহয়, আপোনালোকে ব্যৱসায় হিচাপে আৰম্ভ কৰিব পাৰে। যিসকলৰ ঘৰত মানুহ আছে লাগি ভাগি দিয়া, সেইসকলৰ কাৰণেতো খুবেই ভাল কথা। গতিকে আৰম্ভ কৰক, মই কৈছোঁ নহয় আৰম্ভ কৰক, একদম টেনশ্যন নল'ব, একো কথাত টেনশ্যন নল'ব। আৰু বাৰ্থডে পাৰ্টি চাৰ্থডে পাৰ্টি যদি আছে লওক, সেইবোৰ লওক, পাৰিব, চব পাৰিব, যিমান আছে মানে একদম পূৰা বিজনেছ তেনেকুৱা টাইপ মানে কৰিমেই বুলি মনতে ভাবক যে কৰিমেই, পাৰিমেই, কিয় নোৱাৰিম, তেনেকেই ভাবক, পাৰিব। বাৰ্থডে পাৰ্টি, আজিকালি পাৰ্টিবোৰতো খুব কমেই বনায়, বেলেগৰ পৰাই মাতে, অৰ্ডাৰ দিয়ে। গতিকে আপোনালোকে তেনেকৈ লওক, অৰ্ডাৰ ল'বলৈ চাওক, সেইবোৰো ভালেই, ইনকাম ভাল, ডেইলি ইনকাম, পইচা নিজৰটো নিজে যিটো এমাউণ্ট দিব সেইটো আপোনাৰে, খালি চাব, বেছিও হ'ব নালাগে, বেছি কমো হ'ব নালাগে। মেনুখন চাই ল'ব, কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই। মই যিমানখিনি জানো তেনেকৈ কৈ থাকিম। আৰু এইটো কি বুলি কয়, মই ভিডিঅ' দিম অফলাইনত যে কেনেকৈ, ইয়াতে অফলাইন মানুহে বিজনেছ কেনেকৈ কৰি আছে, মই নেক্সট যিটো ভিডিঅ' সেইটোত দিম অফলাইন কেনেকৈ ভিডিঅ' কৰে, পেকিং কেনেকৈ কৰে। গতিকে চাব আপোনালোকে, আইডিয়াটো লৈ আৰম্ভ কৰক, খুব ভাল ৰিজাল্ট পাব। আৰু ইয়াতকৈ কি ক'ম আৰু মই, কাৰণ যিহেতু মই নিজে পাৰিছোঁ যেতিয়া মই ভাবিছোঁ সকলোৱে পাৰিব। মই যদি পাৰিছোঁ সকলোৱে পাৰিব, কাৰণ মই মানে ইমান এনেকুৱা নহয় যে মই বহুত বেছি পাৰোঁ কাম কৰিব বা এনেকুৱা টাইপৰ মই নাছিলোঁ, কিন্তু তথাপিতো মই পাৰিছোঁ কৰিব, চলাব পাৰিছোঁ। গতিকে আপোনালোকেও পাৰিব, কিয় নোৱাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, মেনুখন চাব, জনাব কেনেকুৱা পালে।